বৰ্তমান এতিয়া মিয়া খেদা বিতৰ্কক লৈ শিৱসাগৰত তীব্ৰ উত্তেজনা যি নেকি মিয়া বিৰুদ্ধে মাত মানিছিল বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাচাৰে। তো যোৱাকালি নাগৰিক সভাত বীৰ লাচিত থানাৰ সংগঠনে এই মাহৰ বাবে আঁতৰত থাকিবলৈ শৃংখল চলিহাচাৰক এখন নিৰ্দেশনা পত্ৰ জাৰি কৰে। অৰ্থাৎ এই মাহৰ বাবে বীৰ লাচিত থানাৰ পৰা আঁতৰত থাকিবলৈ এখন নিৰ্দেশনা পত্ৰ জাৰি কৰে শৃংখল চলিহাচাৰলৈ। সঁচাকৈ এখন নিৰ্দেশনা পত্ৰই নে শৃংখল চলিহাচাৰে নিজেই হাদাগছি তেওঁৰ বিশ্ৰামৰ কাৰণে এই নিৰ্দেশনা পত্ৰখন লৈছে? গোটেই কথাই ভিডিঅ'টো ক'বলৈ চেষ্টা কৰিম, বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো চাওক, 8 আগষ্টৰ দিনা অৰ্থাৎ যোৱাকালি নাগৰিক সভা অনুষ্ঠিত হয় আৰু সেই সভাত শৃংখল চলিহাচাৰ উপস্থিত আছিল অৰ্থাৎ নাগৰিক সভাত। তো এতিয়া আপোনাৰ বহুতৰ মনত প্ৰশ্ন উঠিব পাৰে যে শৃংখল চলিহাচাৰ নো গ'ল, শৃংখল চলিহা নো গ'ল, বা আপোনালোক বহুতে জানে বা বহুতে নাজানে। তো শৃংখল চলিহা হৈছে এজন বীৰ লাচিত থানাৰ নেতা, বাছ কথা ইমানেই। তো নাগৰিক সভাত শৃংখল চলিহাচাৰে বহু সময় ধৰি ভাষণ দিয়ে আছিল। তো জাষ্ট ভাষণ দি থকা সময়ত পিছপিনৰ পৰা এজন ব্যক্তিয়ে মাতি ক'লে যে আপুনি 5 মিনিটতকৈ বেছি ভাষণ দিব নোৱাৰে, তো আপোনাৰ ভাষণ সমাপ্ত কৰক ইয়াতে। এই ষ্টেজত পিছমুখৰ পৰা মানুহ এজনে এই ষ্টেজত কৈ দিলে, তেতিয়া শৃংখল চলিহাচাৰ অতিমাত্ৰাৰ খঙেৰে সেই সভাৰ পৰা অৰ্থাৎ নাগৰিক সভাৰ পৰা ওলাই আহিলে। যে তেওঁ ক'লে নাগৰিক সভাখন নিৰপেক্ষ হোৱা নাই। তো এতিয়া আপোনাৰ বহুতৰ মনত প্ৰশ্ন হ'ব পাৰে যে নিৰপেক্ষ মানেনো কি? তো চাপ'জ ধৰি লওক এ দল আছে বি দল আছে। তো নিৰপেক্ষ মানে হৈছে দুটা দলক সমানভাৱে ছাপোৰ্ট কৰিব লাগিব। অৰ্থাৎ দুটা দল এ দলৰ কথা যিমানভাৱে শুনিব বি দলৰ কথা সিমানভাৱে শুনিব লাগিব। সেইটো হৈছে নিৰপেক্ষ, অৰ্থাৎ দুটা দলক সমানভাৱে ছাপোৰ্ট কৰিব লাগিব। তো শৃংখল চলিহাচাৰে নাগৰিক সভাখন শেষ কৰি পেলাই আৰু এখন বৈঠকত গ'ল, নাম হৈছে সেইখনৰ চিন্তন বৈঠক। কালি দুখন সভা অনুষ্ঠিত হৈছে, অৰ্থাৎ প্ৰথমখন হৈছে নাগৰিক সভা, তাৰপিছত হৈছে চিন্তন বৈঠক। তো সেই চিন্তন বৈঠকতো অবৈধ বা সন্দেহযুক্ত নাগৰিকত্ব সন্দৰ্ভত বহুকেইটা সিদ্ধান্ত লোৱা হ'ল সেই চিন্তন বৈঠকতো। তো এনেধৰণে শৃংখল চলিহাচাৰে দুখন সভাতে ভালদৰে অনুষ্ঠিত থাকিল বা দুখন সভা ভালদৰে প্ৰেজেণ্ট হৈ কমপ্লিট কৰিলে। আৰু তাৰ পিছতে হঠাৎ তেওঁলোকে এখন নিৰ্দেশনা পত্ৰ বীৰ লাচিত থানাৰ অসম কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ৰন্তুমাণি ফুকন ছাৰে তেওঁলোকে এখন নিৰ্দেশনা পত্ৰ লিখে। আৰু সেই নিৰ্দেশনা পত্ৰত লিখা আছে যে আজিৰ তাৰিখৰ পৰা প্ৰায় 8 ছেপ্টেম্বৰ তাৰিখলৈ শৃংখল চলিহাক সামাজিক মাধ্যম, সংবাদ মাধ্যম বা সংগঠনৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনোৱা হ'ল এই বুলি তেওঁলোকে এখন নিৰ্দেশনা পত্ৰ আহে। চাওক কি এনে পৰিস্থিতি হৈ গ'ল, যি নেকি বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাচাৰক এই মাহৰ বাবে আঁতৰত থাকিবলৈ কোৱা হ'ল সংগঠনৰ পৰা। তো আপোনালোকে বহুতে এই নিউজটো যোৱাকালি পাইছে বা আজি হ'লেও পাইছে কিছুমানে। তো তাৰ পিছত শৃংখল চলিহাচাৰে মিডিয়াৰ আগত গৈ ক'লে যে যিখন তেওঁৰ নিৰ্দেশনা পত্ৰ আহিছে ৰন্তুমাণি ফুকন ছাৰৰ পৰা, সেই পত্ৰখন ৰন্তুমাণি ফুকন ছাৰে নিজে দিয়া এখন নিৰ্দেশনা পত্ৰ নহয়, শৃংখল চলিহাচাৰে নিজে এখন জানি বুজি নিজে হাতাগছি লোৱা এখন নিৰ্দেশনা পত্ৰ। কাৰণ তেওঁৰ কিবা এটা চিকিৎসা কৰা হ'ব, অৰ্থাৎ তেওঁৰ কিবা অপাৰেশ্যন কৰা হ'ব আৰু বিভিন্ন কাৰণ আছে, যেনে তেওঁৰ ভনীয়েক ডুবাইত থাকে, ডুবাইৰ পৰা তেওঁৰ ঘৰলৈ আহিব, অৰ্থাৎ তেওঁ ভনীয়েকক টাইম দিয়াটো দৰকাৰ, সেই হিচাপত মিডিয়াৰ আগত কৈছে। তো মই জাষ্ট ভিডিঅ' এটা আপোনালোকক লগাই দিওঁ, ভিডিঅ'টো আপোনালোকে চাই লওক ভালদৰে। আৰু মোৰ এটা অপাৰেশ্যন কৰিবলগীয়া আছে, আৰু অপাৰেশ্যনতকৈ ডাঙৰ কথা হৈছে মোৰ ভণ্টি আহি আছে। মোৰ ভণ্টি ডুবাইত থাকে, তাই ডুবাইৰ পৰা আহি কাইলৈ পাবহি। তাইক লৈ মই অলপ ফুৰাবলৈ যাম, নহ'লে তাইক খুব কাজিয়া কৰিব। ভালদৰে ভিডিঅ'টো চালে নিশ্চয়। তো চাওক, মই যিখিনি কথা কৈছোঁ এইখিনি মই কোৱা কথা নহয়, এইখিনি গোটেই সংগঠনে কোৱা কথা, অৰ্থাৎ এইখিনি ৰিপৰ্টাৰসকলে কোৱা কথা, নিউজ ৰিপৰ্টাৰসকলে। বাছ যিখিনি জানো সেইখিনি কথা কৈছোঁ, যাতে মই কিবা অলপ নিজৰ কথাই অলপ বুজা পাৰোঁ। তো সেইটোৱে আজি ভিডিঅ'টো প্ৰায় যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি থৈ দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। বাছ আজিলৈ ইমানে, পাই ইমান দে মাতৰম, পাই।